এতিয়া BPFৰ হাতত আৰু বেলেগ কাম নাই, সেইকাৰণে BPFে কাম বিচাৰিছে। নিৰ্বাচনটোতো অনুষ্ঠিত কৰিবই, আজি নহয় কালি নিৰ্বাচন অনুষ্ঠিত কৰিবই। আৰু তেখেতসকলে এটা নাটক কৰিছে, কাৰণ ভিতৰে ভিতৰে নিৰ্বাচন হোৱাটো তেখেতসকলে বিচৰা নাই। নিৰ্বাচন হ'লে তেখেতসকলে আৰু চিৰদিন বিদায়, ইয়াৰ পৰা বিদায় ল'ব লাগিব। আৰু যেতিয়া বিদায় ল'ব লাগিব, ইয়াত যিখিনি দুৰ্নীতি কৰিলে তেখেতসকলে জেলত যাব লাগিব, সেইটো ভয় কৰি তেখেতসকলে তলে তলে নিৰ্বাচনটো বাধা দি আছে। আৰু এনে ৰাইজক দেখাবৰ কাৰণে এইবিলাক নাটকবিলাক কৰি আছে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথাটো চবে জানে, যিটো কয় সিটো নকৰে, যিটো নকৰে সিটো কয়। তো সেইকাৰণে আজি ইয়াত তেখেতসকলে বিভিন্ন প্ৰগ্ৰাম ল'ব, কিন্তু ভিতৰে ভিতৰে BPFে নিৰ্বাচন হোৱাটো বিচৰা নাই, এইটো সত্য। পিছুৱাই গ'ল, এতিয়া চবে নিৰ্বাচন বিচাৰিছে। গতিকে মই চৰকাৰক আহ্বান কৰিছোঁ কি COVID-19 প্ৰট'কল যিটো আছে সেইটো মেইনটেইন কৰি পেলাই নিৰ্বাচন পতাৰ কাৰণে চৰকাৰে এটা পলিচি ল'ব লাগে, সেইটো আহ্বান কৰিছোঁ। কাৰণ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত থকা ৰাইজে, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থকা ৰাইজ এনেকুৱা পৰিস্থিতিত থাকিবলৈ নিবিচাৰে। সেইকাৰণে গৱৰ্ণৰ ডাঙৰীয়াই বিভিন্ন কাম কৰি আছে, আমি ভাল পাইছোঁ। কিন্তু এই সময়ত সকলোৱে বিচাৰিছে, আমিও বিচাৰিছোঁ কি নিৰ্বাচন কৰি পেলাই ইয়াত দুৰ্নীতি ভ্ৰষ্টাচাৰ যিটো BPF দল সেইটো শাসনৰ পৰা অলৰেডি তেখেতসকলে শাসনত নাই, আৰু এইটো চিৰদিনৰ কাৰণে বিদায় দি এটা সুস্থ পৰিৱেশত ভাল এটা চৰকাৰ গঠন কৰাৰ কাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে শান্তি সম্প্ৰীতি নিৰাপত্তাৰ মাজেৰে এটা ভাল এটা নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে এটা নতুন চৰকাৰ অনাটো চবে বিচাৰিছে। সেইকাৰণে নিৰ্বাচনটো অতি শীঘ্ৰে অনুষ্ঠিত কৰাটো আমি UPPL দলেও বিচাৰে। এতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে, আৰু BPFক ৰাইজৰ ভয় কৰিছে। আৰু BPFে পাৱাৰত আহিব নেকি? 17 বছৰে ৰাইজক ঠগিলে, দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে, দুখীয়া গৰীব মানুহবিলাকৰ পইচাবিলাক খাই দিলে, ঘৰৰ পইচা, ৰাস্তাৰ পইচা, জব কাৰ্ডৰ পইচা। আৰু ৰাইজে ভয় কৰিছে কি আৰু BPF শাসনত আহিব নেকি? সেইকাৰণে ৰ'দ বৰষুণ নেওচি যেতিয়াই য'ত মিটিং হয় মানুহ হিল দল ভাঙি আহিবলৈ বিচাৰে। কিন্তু আমি মানা কৰি আছোঁ, যিহেতু ক'ভিড চিটুৱেশ্যন এতিয়াও আছে। সেইকাৰণে আমি বহুত সময়ত মানা কৰিছোঁ কি এনেকুৱা মেল মিটিংবিলাক হ'ব নালাগে, কৰিব নালাগে। কিন্তু ৰাইজ এতিয়া চবে ওলাই আহিছে, আৰু পৰিৱৰ্তন হ'বই ইয়াতে নিশ্চিত। আৰু UPPLৰ যে চৰকাৰ হ'ব, এইটো কোনো BPF বা কোনে এইটো বাধা দি ৰাখিব নোৱাৰে। আজি মই ধন্যবাদ জনাইছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে অসমৰ মাননীয় গভৰ্ণৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ কি যোৱা 20 তাৰিখত অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী আৰু বিউৰ'ক্ৰেটছসকলৰ লগত যিটো মিটিং হৈছিলে, তাত এনাউন্স কৰিছিলে কি উইদিন মান্থ এইটো সলিউশ্যন কৰাৰ ইমপ্লিমেণ্ট কৰাৰ ব্যৱস্থা ল'ব। আৰু আজি যিটো দেখিলোঁ কি দুটা মেজৰ একৰ্ডৰ ক্লজ আজি ইমপ্লিমেণ্ট হৈ গ'ল, আৰু বাকীখিনি একৰ্ডৰ ক্লজো ইমপ্লিমেণ্ট কৰিম বুলি কৈছে। গতিকে মই ধন্যবাদ জনাইছোঁ। আৰু আজি মই কংগ্ৰেচুলেশ্যন দিছোঁ NDBৰ 4টা গোটৰ নেতৃত্বক, নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বক, UBPৰ নেতৃত্বক, আৰু সংগ্ৰামী ৰাইজক মই এই সময়ত কংগ্ৰেচুলেশ্যন দিছোঁ কি তেখেতসকলৰ যিটো অশেষ কষ্ট কৰি যিটো সংগ্ৰাম কৰা এইটো ফল ধৰিলে। আৰু এতিয়া BTR অঞ্চলৰ ৰাইজে বাকীখিনি ক্লজ যদি ইমপ্লিমেণ্ট হৈ যায়, ইয়াত 3খনকৈ ইউনিভাৰ্চিটি পাবলৈ সক্ষম হ'ব, NIT পাব, মেডিকেল কলেজ পাব, আৰু ইয়াত ৰেল ফেক্টৰী আহিব। DC যিটো আছে এইটো DC BTRৰ অন্তৰ্গত আহি যাব, আৰু ডাইৰেক্ট ফাণ্ডিং চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহি যাব, বহুত সুবিধা ৰাইজে পাব। গতিকে মই কংগ্ৰেচুলেশ্যন দিছোঁ আৰু চৰকাৰক ধন্যবাদ জনাইছোঁ। বাকী থকা ক্লজখিনিও অতি শীঘ্ৰে ৰূপায়ণ কৰি এটা উদাহৰণ দাঙি ধৰিব লাগে, কাৰণ উত্তৰ পূৰ্বাঞ্চলত বহুত চুক্তি হৈ গ'ল, এই চুক্তিবিলাক আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই বুলি যথেষ্ট সমালোচনা চলি আছে, আলোচনা চলি আছে। সেইকাৰণে বৰ্তমানৰ চৰকাৰখনে যাতে এটা এক্সাম্পল এটা ইয়াত দাঙি ধৰে কি এই যিটো BTR একৰ্ড এইটো চুক্তিটো 100% ৰূপায়ণ কৰি ইয়াত এক্সাম্পল এটা দাঙি ধৰিব লাগে। আৰু বাকী থকা যিটো আণ্ডাৰগ্ৰাউণ্ড সকলৰ লগত চিজফায়াৰ হৈ আছে, তেখেতসকলৰ লগতো অতি শীঘ্ৰে আলোচনা কৰি এই অঞ্চলৰ স্থায়ী শান্তি অনাৰ কাৰণে মই চৰকাৰক আহ্বান। এতিয়া BPFৰ হাতত আৰু বেলেগ কাম নাই, সেইকাৰণে BPFে কাম বিচাৰিছে। নিৰ্বাচনটোতো অনুষ্ঠিত কৰিবই, আজি নহয় কালি নিৰ্বাচন অনুষ্ঠিত কৰিবই। আৰু তেখেতসকলে এটা নাটক কৰিছে, কাৰণ ভিতৰে ভিতৰে নিৰ্বাচন হোৱাটো তেখেতসকলে বিচৰা নাই। নিৰ্বাচন হ'লে তেখেতসকলে আৰু চিৰদিন বিদায়, ইয়াৰ পৰা বিদায় ল'ব লাগিব। আৰু যেতিয়া বিদায় ল'ব লাগিব, ইয়াত যিখিনি দুৰ্নীতি কৰিলে তেখেতসকলে জেলত যাব লাগিব, সেইটো ভয় কৰি তেখেতসকলে তলে তলে নিৰ্বাচনটো বাধা দি আছে। আৰু এনে ৰাইজক দেখাবৰ কাৰণে এইবিলাক
নাটকবিলাক কৰি আছে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথাটো চবে জানে যিটো কয় সিটো নকৰে যিটো নকৰে সিটো কয় তো সেইকাৰণে আজি ইয়াত তেখেতসকলে বিভিন্ন প্ৰগ্ৰাম ল'ব কিন্তু ভিতৰে ভিতৰে BPF নিৰ্বাচন হোৱাটো বিচৰা নাই এইটো সত্য পিছুৱাই গ'ল এতিয়া চবে নিৰ্বাচন বিচাৰিছে গতিকে মই চৰকাৰক আহ্বান কৰিছোঁ কি COVID-19 প্ৰট'কল যিটো আছে সেইটো মেইনটেইন কৰি পেলাই নিৰ্বাচন পতাৰ কাৰণে চৰকাৰে এটা পলিচি ল'ব লাগে সেইটো আহ্বান কৰিছোঁ কাৰণ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত থকা ৰাইজে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থকা ৰাইজ এনেকুৱা পৰিস্থিতিত থাকিবলৈ নিবিচাৰে এইকাৰণে গভৰ্ণৰ ডাঙৰীয়াই বিভিন্ন কাম কৰি আছে আমি ভাল পাইছোঁ কিন্তু এই সময়ত সকলোৱে বিচাৰিছে আমিও বিচাৰিছোঁ কি নিৰ্বাচন কৰি পেলাই ইয়াত দুৰ্নীতি ভ্ৰষ্টাচাৰ যিটো BPF দল সেইটো শাসনৰ পৰা অলৰেডি তেখেতসকলে শাসনত নাই আৰু এইটো চিৰদিনৰ কাৰণে বিদায় দি এটা সুস্থ পৰিৱেশত ভাল এটা চৰকাৰ গঠন কৰাৰ কাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে শান্তি সম্প্ৰীতি নিৰাপত্তাৰ মাজেৰে এটা ভাল এটা নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে এটা নতুন চৰকাৰ আনাটো চবে বিচাৰিছে সেইকাৰণে নিৰ্বাচনটো অতি শীঘ্ৰে অনুষ্ঠিত কৰাটো আমি UPPL দলেও বিচাৰে এতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু BPFক ৰাইজৰ ভয় কৰিছে আৰু BPFে পাৱাৰত আহিব নেকি 17 বছৰে ৰাইজক ঠগিলে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে দুখীয়া গৰীব মানুহবিলাকৰ পইচাবিলাক খাই দিলে ঘৰৰ পইচা ৰাস্তাৰ পইচা জব কাৰ্ডৰ পইচা আৰু ৰাইজে ভয় কৰিছে কি আৰু BPF শাসনত আহিব নেকি সেইকাৰণে ৰ'দ বৰষুণ নেওচি যেতিয়াই য'ত মিটিং হয় মানুহ হিল দল ভাঙি আহিবলৈ বিচাৰে কিন্তু আমি মানা কৰি আছোঁ যিহেতু কোভিড চিটুৱেশ্যন এতিয়াও আছে সেইকাৰণে আমি বহুত সময়ত মানা কৰিছোঁ কি এনেকুৱা মেল মিটিংবিলাক হ'ব নালাগে কৰিব নালাগে কিন্তু ৰাইজ এতিয়া চবে ওলাই আহিছে আৰু পৰিৱৰ্তন হ'বই ইয়াতে নিশ্চিত আৰু UPPLৰ যে চৰকাৰ হ'ব এইটো কোনো BPF বা কোনো এইটো বাধা দি ৰাখিব নোৱাৰে আজি মই ধন্যবাদ জনাইছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে অসমৰ মাননীয় গভৰ্ণৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ কি যোৱা 20 তাৰিখত অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী আৰু বিউৰোক্ৰেটসকলৰ লগত যিটো মিটিং হৈছিলে তাত অনাউন্স কৰিছিলে কি উইদিন মান্থ এইটো সলিউশন কৰাৰ ইমপ্লিমেণ্ট কৰাৰ ব্যৱস্থা ল'ব আৰু আজি যিটো দেখিলোঁ কি দুটা মেজৰ মানে একৰ্ডৰ ক্লজ আজি ইমপ্লিমেণ্ট হৈ গ'ল আৰু বাকীখিনি একৰ্ডৰ ক্লজো ইমপ্লিমেণ্ট কৰিম বুলি কৈছে গতিকে মই ধন্যবাদ জনাইছোঁ আৰু আজি মই কংগ্ৰেচুলেশ্যন দিছোঁ NDBৰ 4টা গোটৰ নেতৃত্বক নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বক UBPৰ নেতৃত্বক আৰু সংগ্ৰামী ৰাইজক মই এই সময়ত কংগ্ৰেচুলেশ্যন দিছোঁ কি তেখেতসকলৰ যিটো অশেষ কষ্ট কৰি যিটো সংগ্ৰাম কৰা এইটো ফল ধৰিলে আৰু এতিয়া BTR অঞ্চলৰ ৰাইজে বাকীখিনি ক্লজ যদি ইমপ্লিমেণ্ট হৈ যায় ইয়াত 3খনকৈ ইউনিভাৰ্চিটি পাবলৈ সক্ষম হ'ব NIT পাব মেডিকেল কলেজ পাব আৰু ইয়াত মানে ৰেল ফেক্টৰী আহিব DC যিটো আছে এইটো DC মানে BTRৰ অন্তৰ্গত আহি যাব আৰু ডাইৰেক্ট ফাণ্ডিং চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহি যাব বহুত সুবিধা ৰাইজে পাব গতিকে মই কংগ্ৰেচুলেশ্যন দিছোঁ আৰু চৰকাৰক ধন্যবাদ জনাইছোঁ বাকী থকা ক্লজখিনিও অতি শীঘ্ৰে ৰূপায়ণ কৰি এটা উদাহৰণ দাঙি ধৰিব লাগে কাৰণ উত্তৰ পূৰ্বাঞ্চলত বহুত চুক্তি হৈ গ'ল এই চুক্তিবিলাক আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই বুলি যথেষ্ট সমালোচনা চলি আছে আলোচনা চলি আছে সেইকাৰণে বৰ্তমানৰ চৰকাৰখনে যাতে এটা এক্সাম্পল এটা ইয়াত দাঙি ধৰে কি এই যিটো BTR একৰ্ড এইটো চুক্তিটো মানে 100% ৰূপায়ণ কৰি ইয়াত এক্সাম্পল এটা দাঙি ধৰিব লাগে আৰু বাকী থকা যিটো আণ্ডাৰগ্ৰাউণ্ড সকলৰ লগত সিজপায়াৰ হৈ আছে তেখেতসকলৰ লগত অতি শীঘ্ৰে আলোচনা কৰি এই অঞ্চলৰ স্থায়ী শান্তি অনাৰ কাৰণে মই চৰকাৰক আহ্বান